গাইজ আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। আজি মই মাছৰ মূৰৰ মুড়ি ঘণ্টা বনাবলৈ গৈ আছোঁ। এয়া মই চাউলখিনি ধুই থৈছোঁ। ইয়াতে মই কাটি থোৱা আলুখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম। তাৰে পিছতে এটা কেৰাহীত গোটা জিৰা, তেজপাত, শুকান জলকীয়া আৰু পিঁয়াজ অকণমান দি ধুনীয়াকৈ ভাজি ল'ম। ইয়াৰ পিছত আমি বিলাহী এটা এড কৰিছোঁ। তাৰে পিছত নিমখ, জিৰা গুড়ি আৰু ৰেড চিলি পাউডাৰ আৰু আদা নহৰু আৰু ব্লেক পেপাৰ মানে জালুকৰ গুড়ি দি অকণমান ভাজি লৈ এইখিনি কোমল হোৱালৈকে অকণমান পানী এড কৰি দিম, যাতে গোটেইখিনি মছলা মিক্স হৈ যায়, অকণমান বইল হৈ যায়। ইয়াৰে পিছতে মছলাখিনিৰ পৰা তেল এৰিছে। তেল এৰাৰ পিছতে ইয়াতে মই চাউলখিনি দি দিম। চাউল দিয়াৰ পিছতে মাছৰ মূৰখিনিও দি দিম ভাজি থোৱা। তাৰে পিছতে মই ইয়াতে কাজু বাদাম, খিচমিচ আৰু ভাজি থোৱা আলুখিনি দি দিম। দি অকণমান লৰাই চিমত থ'ম। তাৰে পিছতে মই চিমত হোৱাৰ পিছত ঢাকনখন খুলি ইয়াৰে পিছত অকণমান পানী দি দিম। পানী দিয়াৰ পিছতে মোৰ মাছৰ মুড়ি ঘণ্টা ৰেডি। আজিলৈ ইমানেই। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।